হেল্ল' গুৱাহাটী এণ্ড নমস্কাৰ মই মৃদুল দিচাঙে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দিচাং স্পেচিয়েললৈ। আজি উপস্থিত হৈছোঁ ঈশ্বৰৰ শ্বুটিং স্পটত। আৰু আজি আমাৰ শ্বুটিং লোকেশ্যন হৈছে লখৰাস্থিত এই ঘৰটো। আৰু এই ঘৰটো হৈছে আমাৰ অভিনেতা দিনেশ দাৰ, আৰু দিনেশ দাৰ এতিয়ালৈকে আহি পোৱা নাই। আমি গোটেইবিলাকে আহি এতিয়ালৈকে ৰখি আছোঁ। যুৱ পৰিচালক ৰুবুল দাৰ পৰিচালনাত আমাৰ ঈশ্বৰ ছবিখনৰ আজিৰ প্ৰথমটো চিন এতিয়া শ্বুট হ'বলৈ ধৰিছে। আজি আমাৰ লগত শ্বুটিঙত আছে কবিতা চুতীয়া বাইদেউ আৰু দিনেশ দাস দা আৰু বহুজন আছে, দেখুৱাই আছোঁ আপোনালোকক। এইখিনিতে আপোনালোকক জনাই থওঁ যে ক'ভিডৰ সকলো ধৰণৰ নীতি নিৰ্দেশনা পালন কৰি শ্বুটবোৰ লোৱা হৈছে। এই ক্ষেত্ৰত ৰুবুলদাৰ কথা বিশেষভাৱে ক'ব লাগিব। তেওঁ বহুখিনি কষ্ট কৰি সকলো ধৰণৰ সা সুবিধা পোৱাকৈ কোনো কষ্ট নোহোৱাকৈ আমাৰ শ্বুটবোৰ ধুনীয়াকৈ কৰাই নিছে। আৰু এয়া হৈছে আমাৰ কবিতা চুতীয়া বাইদেউ, চিনিটো পাইছে নিশ্চয়, কৃষ্ণ সাক্ষীৰ মষ্ট ৱান্টেড ভিলেইন। ব'লকচোন তেখেতৰ পৰা ছবিখনৰ বিষয়ে অকণমান জানো। নমস্কাৰ, মই কবিতা চুতীয়া। লাকি প্ৰডাকশ্যনত এইটো মোৰ প্ৰথম কাম। আমাৰ ইমান বেয়া চিটুৱেশ্যনৰ মাজত, মানে কৰোণাৰ মাজত এজন উঠি অহা যুৱকে ঈশ্বৰ চিনেমাখন কৰিছে। আমি সম্পূৰ্ণ কৰোণাৰ নিয়ম নীতি মানি আমি শ্বুটিং কৰিছোঁ। ভাল লাগিছে প্ৰডাকশ্যনটোত কাম কৰি। ইয়াত আহি আমাৰ দিনেশ দাক পাইছোঁ, মুকুল দাক পাইছোঁ, কাম কৰি যথেষ্ট ভাল লাগিছে। আৰু এইফালে চাওক, আপোনালোকে চিনেমা চিৰিয়েল দেখে চাৰ্টৰ বুটামত ঘড়ীত যে চাদৰ দুপাট্টা ফাঁচি যায়, সেইবোৰ আচলতে ফচি নাযায়, ফচাই লোৱা হয়। এবাৰ খানা পাম, কবিতা বা আৰু মই খাবলৈ পাম বুলি চিঙুৰি আছোঁ। এইটো চাগে 7 নম্বৰ নে 8 নম্বৰ টেক। এইটো এবাৰত শেষ কৰি দিব পাৰিলেই লাঞ্চ ব্ৰেক দিব, আৰু জোচতে একেবাৰে চাদৰখন এৰুৱাই লৈ গ'ল। আৰু ৰুবুল দাই কেনেকৈ চিনটো কৰিব তাকে বুজাই দিছে। আৰু মৰাৰ চিনটোৰ আগে আগে এই চিনটো চলিব। এইটো কেনেকৈ মৰিব, সঁচাকৈ মৰিব নে কোনোবাই মৰা বুলি ভাবিব, সেই বিষয়ে মই এতিয়াই নকওঁ। আপোনালোকে চিনেমাখন চাব লাগিব তাৰ বাবে। মৰিবলৈ অনুভৱ কেনেকুৱা? বিৰাট ভাল লাগিছে, মৰি যাম। কেই নম্বৰ মই মৰিব এইবাৰ শ্বুটিঙত এইবাৰ হ'ল মৰিছোঁ কেইবাবাৰো। মৰাৰ আগৰ চাহ খাম। আৰু এতিয়া কবিতা বা মৰিব, আৰু তাৰ আগতে সেই ইচ্ছা আছিল তেওঁৰ একাপ গাখীৰ দিয়া কাঢ়া চাহ খোৱা, আৰু সেই ইচ্ছা পূৰণ কৰি তেওঁ এতিয়া চাহ খাই বহি আছে। এয়া তেওঁৰ মৃত্যুৰ আগমুহূৰ্তৰ একাপ চাহ। আপোনালোকে শ্বুটিঙত গুৰি লগা, তেজ ওলোৱা বিভিন্ন দৃশ্য দেখিবলৈ পায়। সেইবোৰ কেনেধৰণে মেকআপ কৰা হয় বা এই চিনটো কেনেদৰে মেকআপ কৰা হৈছিল কবিতা বাৰ, সেই গোটেইখিনি ভিডিঅ' মই অন্য এটা ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিম। এইটো ভিডিঅ'ত এইখিনিয়ে মাত্ৰ। আৰু এতিয়া কবিতা বাৰ ৰেডি মৰিবলৈ। কেনে অনুভৱ মৰিবলৈ? মৰিবলৈ বিৰাট ভাল হৈছে। ইয়াৰ পিছতে পেকআপ হ'ব যে ভাল লাগিছিল কাৰণে। এনেদৰে যে মৰি গৈছে কবিতা বা, কিহৰ বাবে মৰিছে, তেওঁলোক কিহৰ অভিনয় কৰিছে, সেই বিষয়ে অকণমান জানো আহকচোন। আপোনাৰ কেৰেক্টাৰটোৰ বিষয়ে অকণমান ক'ব। মই এজন পুলিচ অফিচাৰৰ সহধৰ্মিনী কেৰেক্টাৰ কৰিছোঁ। মানে দিনেশ দাৰ ৱাইফ। ভাল লাগিছে কৰি। দিনেশ দাৰ লগত কাম কৰি কেনেকুৱা লাগিছে? দিনেশ দাৰ লগত কাম কৰি ভাল লাগিছে, যথেষ্ট মানে সহযোগিতা আছে, ভাল লাগিছে। দিনেশ দাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। মই ভাবিছিলোঁ কি তেখেতে হ'ল ভ্ৰাম্য মানুহৰ তাৰকা বুলি ক'লেও বেয়া নহয়। গতিকে কবিতা চুতীয়া তেখেতে ফেমাছ, মানে প্ৰত্যেক ভ্ৰাম্য মানুহৰ লগত আছে।
তেখেতৰ লগত যে মই অভিনয় কৰিব পাইছোঁ সেইখিনিয়ে মোৰ কাৰণে বহুত বুলি ভাবিছোঁ আৰু সমানে সহযোগ কৰিছে ময়ো যিখিনি পাৰিছোঁ কৰিছোঁ তেখেতৰ লগত গতিকে ভাল লাগিছে সঁচাকৈ কেৱল দিনেশ দাৰ বাবে নহয় মোৰ বাবেও কবিতা পাঠৰ জ্যেষ্ঠ সুদক্ষ অভিনেত্ৰীৰ লগত কাম কৰিব পৰাটো সৌভাগ্যৰ কথা আৰু আজি শ্বুটিঙৰ বিষয়ে দিনেশ দাই অকণমান ক'ব আজি মোৰ শ্বুটিং কৰি বহুত ভাল লাগিল মই আজি ৰাতিপুৱাৰ পৰা এতিয়া কেইটা বাজিল ছটালৈকে মই শ্বুটিং কৰিছোঁ নন ষ্টপ আমাৰ ৰুবুল দাসৰ ডিৰেকশ্যন দি আছে ফ'ল' কৰি আছোঁ পটাপট কাম কৰি আছে আমাৰ 7টা আমাৰ গতিকে চাওঁ কেনেকুৱা কি হয় ৰুবুল দাসৰ ডিৰেকশ্যন বহুত ভাল আৰু চুতীয়াৰ লগত আজি কাম কৰি বৰ ভাল লাগিল তেখেত ভ্ৰাম্যমানৰ ভাল তাৰকা ভাল অভিনয় কৰে তেখেতৰ লগত আজি মই অভিনয় কৰিলোঁ ভাল লাগিল আমাৰ নৱাগত পৰিচালক বা ৰুবুল দাসৰ যিটো ডাইৰেকশ্যন মতে আমি কাম কৰিছোঁ ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ এতিয়ালৈকে কাম কৰি আছোঁ গতিকে আৰু এটা কথা কিন্তু আজি আমি ইমানদিন শ্বুটিং কৰিলোঁ যেতিয়া ট্ৰেজেডি হয় চকুৰ পানী দিয়া যায় কিন্তু আজি ডাঙৰ দাদাগিৰি এটা ডাঙৰ কাম কৰিছে চকুৰ পানী নিদিয়াকৈ চকুৰ পানী ওলাইছে এবাৰ নহয় আমি এবাৰ বাৰু উলিয়াব পাৰে 4-5 বাৰ 6 বাৰ 7 বাৰলৈকে চকুৰ পানী ওলাই এক্টিং কৰিছে গতিকে এইটো আমাৰ কাৰণে দাদাৰ কাৰণে সঁচাকৈ আমি মাতি বুলিও ক'ব লাগিব আমি মেকআপক মাতিব লাগে চকুৰ পানী দিব লাগে এইখিনি কিন্তু দাদাৰ কাৰণে তাৰ কাৰণে নিশ্চয় থাকিম আৰু পিছলৈ সঁচাকৈ ভাল কাম কৰিব আৰু এইখিনি সময়ত ৰাতিপুৱা 9টাৰ পৰা এতিয়ালৈকে নন ষ্টপ মই যেনেকৈ কৰি গৈ আছোঁ কিন্তু যদি আমাৰ লকডাউন নহ'লহেঁতেন হয়তো চাগে আমি আৰু ভালকৈ কৰিব পাৰিছিলোঁ কিন্তু তাৰ কাৰণে আমি কিছুমান চিন্তা কৰিব লাগিব যি নহওক মই তালৈ ভৱিষ্যত আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ লৈছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আমাৰ বিশ্বাস আপোনালোকে চাই মহান বহুত ভাল পাব আৰু